হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমিও মোটামুটি এতিয়া ভালে আছোঁ বাৰু। আৰু এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। কি দেখাব পাৰোঁ ভিডিঅ'ত চাওঁচোন, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিসকলে নতুনকৈ মোৰ চেনেলত জইন হৈছে তেওঁলোকে প্লিজ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি বেছিকৈ ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকল আগৰে পৰা ভিডিঅ'ত আছে তেওঁলোকক বহুত থেংক ইউ কৈছোঁ। আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু আপোনালোকৰ ধুনীয়া ভিডিঅ'বোৰ মই চাই আছোঁ দেই। মোৰ যেনেকৈ আপোনালোকে ছাবস্ক্ৰাইবাৰ হৈ আছে ময়ো আপোনালোকৰ হৈ আছোঁ, তেনেকৈ আপোনালোকে মোক মৰম দি যাব চেনেলটোক, আৰু যাতে আগুৱাই যাবলৈ মই অলপ আৰু সঁহাৰি পাওঁ। তো ব'লক মই ভিডিঅ'টো এতিয়া আৰম্ভ কৰি দিছোঁ। আপোনালোকে ভিডিঅ'টো প্লিজ শেষলৈকে চাব আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে। আজি কিন্তু খানাহে ভিডিঅ' দিম দেই। ব'লক তেতিয়াহ'লে ভিডিঅ'ৰ মাজলৈ যাওঁ। ভণ্টিহঁতে যে ঘৰৰ পৰা কঁঠাল আনিছিলে, তাকে ফুটা ওলাইছিলে 70টা ওচৰা-ওচৰি। তাকে এতিয়া দাইলত দিওঁ। কেইটামান খালোঁ, বৰ বাছি খাইছোঁ। আৰু দাইলতে এতিয়া টেঙা দাইল বনাম, তাতে এইকেইটা এতিয়া গুচাই লৈছোঁ আৰু ভালকৈ গুচাই লৈ দাইলতে দিম। মচুৰ দাইল পাতলাকৈ বনাম আৰু কুকাৰতে দি দিছোঁ। আৰু এতিয়া বইল দাইলে বনাম আৰু অকণমান টেঙা চেপি দিম। বাছ, টেঙা দাইল কঁঠাল গুটি মচুৰ দালিৰ লগত ৰেডি হৈ যাব। কামো কৰি আছোঁ আৰু আপোনালোকৰ এইফালে ভিডিঅ'বিলাকো মই চাই আছোঁ দেই। আপোনালোকেও মোৰ ভিডিঅ'বোৰ প্লিজ চাব আৰু আপোনালোক খুব মৰম দিব, কাৰণ বহুতে ভিডিঅ'বোৰ নাচায়, বেয়া লাগে। আৰু মই কিন্তু চাওঁ, মই এনেকৈ চাই আপোনালোকৰ লগত কথাও পাতি থাকোঁ আৰু কামো মোৰ অলৰেডি হৈয়ে যায়। এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট হৈ গ'ল। ৰুটি বনাইছোঁ, এইটো ৰঙা আটাৰ ৰুটি, আৰু লগত পায়স অকণমান আছে, কাবুলী চানা, কণী। যিহেতু ৰাতিপুৱাটো সোনকালে সকলোৱে গোটেই দিনটোৰ কাৰণে ওলাই যাব লগা হয়, সেইকাৰণে খানাটো অকণমান ভাল হ'লে ভাল লাগে। তো এনেকৈ মই ব্ৰেকফাষ্টটো কৰি দিওঁ। কেতিয়াবা ভাত কৰোঁ বা কেতিয়াবা পৰাঠা কৰোঁ, কেতিয়াবা ৰুটি কৰোঁ, যাতে কোনোৱে দিনটোলৈ ভালকৈ খাই আজৰি হৈ যাব পাৰে। চাহটো অলৰেডি খোৱা হৈ গ'ল। এয়া বনাইছোঁ এনেকৈ। এয়া হ'ল কাবুলী চানাখিনি অকণমান মই থপথপীয়া কৰিছোঁ, যিহেতু পায়স আছে। এইকেইদিন মোৰ ৰেগুলাৰ পায়স বনাই থকাই হৈছে, অলপকৈ পায়স বনায়েই আছোঁ। জহা চাউল ভালেমান আছে কাৰণে। তো এয়া আমি এতিয়া খাই লওঁ, তাৰপিছত পিছৰখিনি আপোনালোকক পিছত দেখাম। যিহেতু চবেই কামলৈ ওলাই যাব লগা হৈ যায়, সেইকাৰণে বাদবাকী ভিডিঅ'টো আপোনালোক শেষৰখিনি দেখাই আছোঁ। প্লিজ ভিডিঅ'টো শেষৰলৈকে চাব, কিন্তু স্কিপ নকৰিব। ইয়াতে আকৌ এটা পেনত ভেন্দি বইল কৰি লৈছোঁ। বইল ভেন্দি জাষ্ট অকণমান নিমখ আৰু তেল লৈ পিনে তেনেকৈ ভাতৰ লগত দিব লাগিব, কাৰণ গৰমত এতিয়া ভেন্দিটো খাবলৈ ভাল লাগে, বইলো খাওঁ, ভাল লাগে। এইফালে এয়া বইল হৈ গৈছে। এফালে বহাইছোঁ পটল ভাজা। গৰমত এনেকৈ চিম্পুলকৈ খাব লাগিব, মাছ মাংস কেতিয়াবা নহ'লেও ভাল লাগে। আপোনালোকক যি দেখাইছিলোঁ এতিয়া ভিডিঅ'ত, মই পাকঘৰত খানা বনাই আছিলোঁ। আৰু আজি হ'ল খানাত আছে, এইটো হ'ল জহা চাউল, তাৰপিছত আছে ৰঙালাও, আলু আৰু কাবুলী চানা দি থপথপীয়াকৈ অকণ শুকান ভাজি, আলু পিটিকা, কণী বইল, আৰু লগত আছে এয়া আম, ভোট জলকীয়া আৰু আমৰে এটা আচাৰ, জ্বলা আচাৰ, যিটো ভণ্টিয়ে লৈ আহিছিলে গুৱাহাটীলৈ আহোঁতে। আৰু ইয়াৰ লগত কঁঠাল গুটি পিটিকা, এয়া টেঙা দালি মচুৰ দালিৰ লগত, আৰু ইয়াৰ ভিতৰতো কেইটামান কঁঠাল গুটি আছে। লগত আছে পটল ফ্ৰাই, এয়া হ'ল গোল নেমু, যিটো মায়ে ঘৰৰ পৰা দি পঠাইছিলে, বইল ভেন্দি, লগত আছে কঁঠাল গুটি দুটা আৰু সৰু পিঁয়াজ। আৰু এয়াই হ'ল আজিৰ ভাতৰ থালিখন আমাৰ হৈ গ'ল। আৰু এতিয়া খাবহে কথা, গতিকে অকণ ভাবিলোঁ ভিডিঅ'টো কৰি আপোনালোকক দেখাওঁ কেনেকুৱা পালে আপোনালোকে এই ভাতৰ থালখন। আৰু দেখি বাৰু লোভ লাগিছেনে? আপোনালোকে বাৰু এনেকৈ মই যেনেকৈ খাওঁ বা এনেকৈ সজাইছোঁ, আপোনালোকে এনেকৈ বইল ভেন্দি বা এনেকৈ খাই নাই বাৰু জনাব হা কমেণ্টত। তো এতিয়ালৈ আহিলোঁ। আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে, আৰু ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এটা নকৰাকৈ নাথাকিব। তো আহিলোঁ, এতিয়া লগ পাম আকৌ নতুন ভিডিঅ'ত। বাই বাই।